আজি কৃষ্ণনগৰ হাই স্কুলৰ তেওঁলোকৰ এটা ফাণ্ড আছিলে CM আনটাইড ফাণ্ডত ডেভেলপমেণ্ট অফ স্কুল কেম্পাছ বাউণ্ডাৰী ৱাল আৰু তেওঁলোকৰ ক্লাছৰুম সেইটো আজি অপেন কৰা হ'ল লগতে মোৰ সব 4-5 মাহ আগতে বোধ কৰোঁ আমি ফাউণ্ডেশ্যন ষ্টোন 4 মাহ আগতে আমি এইটো ৰাস্তাৰ ফাউণ্ডেশ্যন ষ্টোন লে কৰিছিলোঁ আজি ৰাস্তাটো কমপ্লিট হৈ গৈছে আমি অপেন কৰিলোঁ আৰু আপোনালোকে জানে ভালকৈ যে বৰদলং গাঁও পঞ্চায়ত য'ত আমি এতিয়া আছোঁ বহুত বেকৱাৰ্ড এৰিয়া আছিলে বহুত আণ্ডাৰ ডেভেলপড আছিলে আৰু একদম মানে কাৰ্বি আংলঙৰ বৰ্ডাৰৰ লগত থকাৰ বাবে মানে বহুত পিছ পৰি আছিলে আগতে কেতিয়াও মানে আমাৰ পূৰ্বৰ চৰকাৰে হওক বিধায়কসকলে হওক মন্ত্ৰীয়ে হওক তেওঁলোকে মানে ইয়াতে গুৰুত্ব দিয়া নাছিলে মানুহখিনি বহুত কষ্টত ভুগি আছিলে কিন্তু এতিয়া আমি যেটো ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰে হওক বা বিভিন্ন ধৰণৰ তেওঁলোকৰ ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰতে হওক আমি গোটেই ব্যৱস্থাখিনি আগবঢ়াই লৈ গৈ আছোঁ ইভেন কি পানীৰ বিশুদ্ধ খোৱা পানীৰ আঁচনিখিনিও আমি ইয়াতে বহুতখিনি আমি আগবঢ়াইছোঁ বহুত ডিফাং ছাপ্লাইবিলাক আছিলে তেওঁলোককো আমি ৰিন'ভেট কৰি পেলাই এতিয়া ছাপ্লাইবিলাক আৰম্ভ হৈছে সেইকাৰণে বহুত বছৰ পিছত ক'ব পাৰে যে এই অঞ্চলটো তেওঁলোকে গুৰুত্ব পাইছে তেওঁলোকৰ ডেভেলপমেণ্ট পাই আছে আৰু এই ৰাস্তাটো কেইদিনমান পিছতে আৰু বেছি ইম্পৰ্টেণ্ট হৈ যাব কাৰণ লংকা ৰেলৱে ষ্টেচনৰ পৰা আমি যিটো ৰাস্তা বনাই আছোঁ সেই ৰাস্তাটো আল্টিমেটলি আহি এইটো ৰাস্তাৰ লগতে লিংক হ'ব সেইকাৰণে এটা বাইপাছৰ নিচিনা হৈ যাব একদম লংকা ৰেলৱে ষ্টেচন টু কাৰ্বি আংলং সেইকাৰণে এইখিনি অঞ্চলৰ মানুহখিনি বহুত উপকৃত হ'ব দে উইল সি দ্য ৰিয়েল ডেভেলপমেণ্ট অফ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ